খোজ এটা মন খোজক লৈ কিনে এতিয়া গৈ আছো ৰঙিয়াত মানে গৈ আছো আজি কেনেকা ৰুদ্ৰ আৰু তুমি এতিয়া ঠিক দিনে নেৰিবি থাকি লাখে কিয়নি নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধ্ৰুৱৰা বাই চচন সকলোকে স্বাগতম জনাই আছোঁ দেখা কৈছোঁ সকলো খবৰ ভাল মোৰ খবৰ আপোনালোকৰ ৰাখিটো ভাল একদম ধুনীয়া আছে তো আপোনালোকে আপোনালোকে গমে পাইছে আজি থাম্বনেল আৰু টাইটেল চাই কিনে মানে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে যি গতিকে মই এতিয়া গৈ আছোঁ মানে বহুতে যে ফেমাছ হৈ আছে এখন ফিল্ম ৰবি শৰ্মাৰ দ্বাৰা এখন মানে ধুনীয়া এটা অসমীয়া ছবি এটা বহুত ভাইৰেল হৈ আছে আৰু ৰুদ্ৰা তো সেইটোকে আমি চাবৰ কাৰণে এতিয়া গৈ আছোঁ ৰঙিয়ালৈ তো ৰঙিয়াত মানে কেনেকুৱা ফিল্মটো কেনেকুৱা হিট হয় আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰোঁ ময়ো আপোনালোকৰ লগতে ময়ো চাম এতিয়া বৰ্তমান আমি 4জনমান গৈ আছোঁ ৰঙিয়ালৈকে তো চাবৰ কাৰণে একদম এক্সাইটেড হৈ আছোঁ মানে অসমীয়া মানে ফিল্ম না এটা খুব এটা নিজৰ মানে ভাল লাগে আৰু কিবা এটা সেইটো কাৰণে গৈ আছোঁ এতিয়া ৰঙিয়ালৈ আপোনালোকে এতিয়া ভিডিঅ'টো পূৰা মটো ব্লগিঙত এনজয় কৰি থাকিব মন খোজক লৈ কিনে এতিয়া গৈ আছোঁ ৰঙিয়াত মানে গৈ আছোঁ আজি ৰুদ্ৰা চাবলৈ এয়া ভগৱান আছে মন্দিৰ ওম নমঃ শিৱায় ওম জয় গুৰু বাবা ভগৱানক দৰ্শন কৰি কিনে বাকী এতিয়া ষ্টেট দিওঁ গাইছ ৰুদ্ৰা চাবলৈ গৈ আছোঁ এক্সাইটেড হৈ আছোঁ মানে কোনে যাব মোৰ লগত চাইফালে বিচিত্ৰা সিং বড়ো এয়া মানে জানে আপোনালোকে চিনি পায় সকলোৱে ডাইৰেক্টৰ নহয় দাদা মানে আহাতে ট্ৰাফিক জাম পালোঁ অকণমান সেইটো কাৰণে দেৰি হৈ গ'ল আকৌ অকণমান আহাতে ট্ৰাফিক পালোঁ আকৌ এই গুৱাহাটীখিনি লাইন আছে যে গুৱাহাটী সেইখিনি ট্ৰাফিক পাই গ'ল আকৌ ৰুদ্ৰাখন ফিল্মখন চাবৰ কাৰণে বহুতে এক্সাইটেড হৈ আছোঁ ৰুদ্ৰ মানে ফিল্মখন মানে বহুতে বোলে ফেমাছ বহুতে মানে হিট হোৱা ক'লে শুনিছোঁ মানে আজি নিজৰ চকু দি ফাইনেলি মানে ৰঙিয়া ফিল্ম হলত চাবলৈ গৈ আছোঁ তো আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ আপোনালোকে চাই থাকিলে হ'ল আৰু ভিডিঅ'বিলাক আপোনালোকে কমেণ্ট কৰি জনাব যে ভিডিঅ'বোৰ ফিল্মটো চাই কিনে কেনেকুৱা লাগে আপোনালোকে যদি ভাল লাগিলে ভাল লগা বুলি কৈ দিব যদি বেয়া লাগিছে বুলি কৈ দিলে হৈ গ'ল তো মই এতিয়া চাবহে গৈ আছোঁ ন এক্সাইটেড হৈ আছোঁ তাত গৈ কিনেহে গম পাম মানে ফিল্মটো কেনেকুৱা হিট হৈছে কি হোৱা নাই মানে গানবিলাক চোৱাটোতো ভালে লাগিছে কিন্তু গাইজ ফাইনেলি আহিবলৈ এতিয়া আমি নলবাৰীত অকণমান ৰখি দিলোঁ দুজন লগ আছে দুজন লগ মানে আহি পোৱা নাই সেইকাৰণে একদম মেইন ৰাস্তাতে ৰখি দিলোঁ আৰু ইফালে মোৰ মনটো বহি আছোঁ গাড়ীৰ পৰা নামাই নাই মানে এতিয়া গণেশ মন্দিৰৰ আগত আহি কিনে অকণমান মানে যোনটো গুৱাহাটী যোৱা ৰাস্তা তাত আহি কিনে ৰখি আছোঁ এতিয়া আজি এক্সাইটেড হৈ আছোঁ গাইজ ৰুদ্ৰা চাবলৈ আজি কেনেকা ৰুদ্ৰ ৱাও মানে ৰুদ্ৰৰ একশ্যনটো মানে বহুতে ভাল লাগে সেইটো কাৰণে চাবলৈ গৈ আছোঁ গাইজ ৰঙিয়াত গৈ আছোঁ 2 ঘণ্টা ৰাস্তা আমাৰ ঘৰৰ পৰা পুৰা ছুপাৰ হিট হৈ আছে বোলে টিকেট নহ'লেও মানে কিবাকৈ লাষ্টত 2টা টিকেট পাইছোঁ 4টা টিকেট পাইছোঁ কিবাকৈ চাবলৈ গৈ আছোঁ গাইজ আপোনালোকে চাব আহিছিলোঁ এইফালে গণেশ মন্দিৰত অকণমান ৰখিছিলোঁ দুজনটোক ইহঁতে মানে ৰখি কিনে ডাইৰেক্ট চিধা গুচি গ'লে তো আমিও এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু এতিয়া এছে মেইন ৰাস্তা পূৰা এতিয়া গাড়ীৰ টেনশ্যন নাই ইয়াৰ পৰা ৰঙিয়া কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা তো ৰঙিয়া মানে ইয়াৰ পৰা নহ'লে গণেশ মন্দিৰৰ পৰা 14 কিলোমিটাৰমান হয় তো সিহঁত দুজন মানে আগতে ফালি গ'লে তো আমি এতিয়া আহি আছোঁ লাহে লাহে গৈ আছোঁ তো আপোনালোকক আজি ৰুদ্ৰা দেখাম ৰুদ্ৰা গাইজ ৰবি শৰ্মা তাৰ একশ্যন মুভি পূৰা বলক তেতিয়াহ'লে গাইজ পূৰা ভিডিঅ'টো আজি ফালি কিনে দেখুৱাম নেকি আপোনালোকক তো এতিয়া অকণমান বঢ়িয়া ভাল লাগিছে তোৰ গানটো শুনি কিনে মজা লাগিছে তো আৰু বতৰটো মানে আজি খুব এটা ভাল খুব ডাৱৰীয়া হৈ আছে মানে ইমান গৰমো নাই ইমান ঠাণ্ডাও নাই নৰ্মেল বৰষুণো দিব নালাগে এনেকৈ মজাকৈ গৈ থাকিম এতিয়া ৰুদ্ৰা চাবলৈ আজি ৰুদ্ৰা গাইজ একদম আপোনালোকে এক্সাইটেড হৈ থাকক গাইজ চাবৰ কাৰণে আৰু ইয়াৰ পৰা বেছি দূৰ নাই 10-15 মিনিটমান গ'লে আমি ৰঙিয়া আৰামত পায়ে যাম আপোনালোকে পূৰা ভিডিঅ'টো পূৰা শেষলৈকে এনজয় কৰি থাকিব পূৰা ফাইনেলি আহি পালোঁ চিনেমা হল কৈ দিবি এইফালে আহিছে চিনেমা হল আহি পালোঁ এতিয়া পাৰ্কিং কৰিব কাৰণে কহে লগাবি আগতে যাওঁ এই আগত আছে বাস ফাইনেলি আ চুকা হো একদম তোমার তো তেনেকুৱা কোনো সম্পৰ্কীয় নাই I'm so sorry বেলেগ এজন মানুহৰ ঘৰখন নিজৰ কৰি লোৱাটো সহজ নহয় নেৰিবি থাকি লাখে কিয়নি আজিৰ পৰা আমি হলো বিয়ৈ আৰু বিয়নি অ'কে সেইটোৱেতো আৰু ৰঙিয়াত এয়া মানে পূৰা ৰুদ্ৰা পূৰা ফিল্মখন মানে পূৰা চালোঁ আপোনালোকে চাব ক্লিপ পাব মজাকৈ
ইয়াৰ পৰা যাব ৰাইট নাই লৈ যাবি তেতিয়া খাবি নে ইয়াৰ ৰুদ্ৰাচা মানুহ চাওক এয়া হৈছে ৰঙিয়া চালো যে ৰুদ্ৰা নেকি গাইজ এতিয়া ৰুদ্ৰখন চালোঁ চাই কিনেতো ভালে লাগিলে কিন্তু কাহিনীটো মজা আছে কিন্তু আপোনালোকে ভিডিঅ'ত চাব আৰু গম পাব ৰুদ্ৰ ফিল্মখনতো মানে নতুন ফিল্ম হয় এইফালে আছিল না নতুন ফিল্ম হয় সেইটোকে মানে চাম বুলি কৈ কিনে আশা কৰিলোঁ একদম মানে হলত চোৱাটো মানে কিবা এটা মজা লাগে ৰে ভাই মানে ডাইৰেক্ট মানে মোবাইলত চাওঁতে বেলেগ কিন্তু ডাইৰেক্ট হলত চাওঁতে বেলেগ ৰুদ্ৰা হয় ৰুদ্ৰা পূৰা ফালি দিছে গাইজ হলত চাই কিনে কিবা এটা মজা লাগি গ'ল এতিয়া আগত মানে দুজন আছিলে সিহঁতে আগত গুচি গ'লে চাগে এইটো আমি এতিয়া যাব কাৰণে ওলাই কিনে আহিলোঁ এতিয়া ৰুদ্ৰা চালোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'বোৰ কমেণ্ট কৰি জনাব আৰু ৰুদ্ৰাৰ মানে যোনটো ফিল্ম পাৰ্ট অকণমান মানে মই লগাই দিম আপোনালোকে চালে হৈ গ'ল আহিছোঁ ৰঙিয়া এইটো আমি ৰঙিয়া ষ্টেচনত যোৱা ৰাস্তাৰ পৰা ওলাই কিনে আহিলোঁ এতিয়া ইয়াতে ক'ত বা আছে কিবা গাইজ মই এতিয়া আহি গ'লোঁ পূৰা ৰুদ্ৰ চাই কিনে আজি পূৰা ভাল লাগিলে হেভি ছুপাৰ হিট লাগিলে তো এতিয়া ৰুদ্ৰ চাই কিনে এতিয়া ঘৰ গৈ আছোঁ তো ঘৰ পাব আৰু বেছি দূৰ নাই আৰু গতিকে আমাৰ মানে ঘৰ পাওঁতে ৰাতি হ'ব অকণমান আন্ধাৰ হৈছে আৰু তো আপোনালোকে আজি যদি আপোনালোকে ৰুদ্ৰৰ ফিল্মখনৰ যদি ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব লগতে কৈ দিব জয় অসম বুলি গাইজ লগ পাই আছোঁ নেক্সট মটৰ ব্লগিং ভিডিঅ'ত